নমস্কাৰ, মাইনা দেৱী কুকিঙত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আমি আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ, মাছ, আলু আৰু ব্ৰকলিৰ জোল। অলপ মাছ লৈছোঁ, এটা ব্ৰকলি ভালকৈ গৰম পানীত ধুই লৈছোঁ, আৰু দুটা আলু কাটি লৈছোঁ, অলপ জিৰা, ধনিয়া আৰু আদা একেলগে পিচি লৈছোঁ, আৰু অলপ কেঁচা জলকীয়া আৰু শুকান জলকীয়া একেলগে পিচি লৈছোঁ। এতিয়া আমি মাছখিনি ভাজি লওঁ। এতিয়া আমাৰ কেৰাহী গৰম হৈ গৈছে। প্ৰথমতে আমি তেল দি লওঁ। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া আমি মাছখিনি গোটেইখিনি মাছ এনেকৈ ভাজি লওঁ। এতিয়া আমাৰ মাছ ভাজা হৈ গৈছে। মাছখিনি উঠাই লওঁ। আমি মাছখিনি বেছি ৰঙাকৈ নাভাজোঁ, অলপ কমকৈ ভাজিম। আমি মাছ ভাজা তেলখিনিতে ব্ৰকলিখিনি ভাজি ল'ম। আমাৰ ব্ৰকলিখিনি ভাজা হৈ গৈছে। এতিয়া আমি উঠাই ল'ম। এতিয়া আমি আৰু অলপ তেল দিম। এই তেলখিনিতে আলুখিনিও এনেকৈ ভাজি ল'ম। অলপ ভাজি ল'ম। আমি আলুখিনি অকণমান ৰঙাকৈ ভাজি ল'ম। আমাৰ আলুখিনি ভাজা হৈছে। এতিয়া আমি উঠাই ল'ম। আলু ভাজা তেলখিনিতে কেইটামান গোটা জিৰা দিম। অলপ লাই দিছোঁ এনেকৈ। এতিয়া আমি পিচি ৰখা মছলাখিনি দি দিম ইয়াতে। এতিয়া আমি ইয়াতে নিমখ হালধি দিম। এতিয়া আমি ইয়াতে ভাজি ৰখা আলুখিনি দি দিছোঁ। এতিয়া আমাৰ আলুখিনি ভাজা হৈছে মছলাখিনিৰ লগত। এতিয়া আমি ইয়াতে পানী দিম। পানীখিনি দি অলপ লাই দিম ভালকৈ। আৰু অলপ লাই দিয়াৰ পিছত এতিয়া আমি অকণমান সময়ৰ কাৰণে ঢাকি দিম। এতিয়া আমি ঢাকনিখন উঠাই চাম। এয়া ধুনীয়াকৈ উতলি আহিছে তৰকাৰীখিনি। তেতিয়া আমি ব্ৰকলিখিনি দিয়া নাছিলোঁ। এতিয়া আমি দিম ব্ৰকলিখিনি। গোটেইখিনি ব্ৰকলি দি দিছোঁ ইয়াতে। মাছখিনিৰ লগত আমাৰ অলপ কণী আহিছিল। কণীখিনি আমি জোলতে দি দিলোঁ। এতিয়া আমি আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিম। আমি এতিয়া ঢাকনিখন উঠাই ভাজি ৰখা মাছখিনি ইয়াতে দি দিম। গোটেইখিনি মাছ আমি জোলত দিয়া হৈ গ'ল। এতিয়া আমি অলপ এনেকৈ লাই দিম। আমাৰ আলু ধুনীয়াকৈ সিজি গৈছে আৰু ব্ৰকলিখিনিও সিজি গৈছে। আৰু যিখিনি আমি কণীখিনি যে জোলত দিছিলোঁ সেইখিনি ধুনীয়া এনেকৈ গোটা হৈ গৈছে। এতিয়া আমাৰ তৰকাৰী হৈ গৈছে। আমি এতিয়া নমাই ল'ম। এয়া আমাৰ তৰকাৰী ৰেডি হৈ গৈছে। এনেকৈ আপোনালোকেও বনাই খাব আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই দিব। ধন্যবাদ।